তোমাক লগে পালে চুমা যাচিমে মই জানই কপালত জানই কপালত হাবুতিলো কুবাম তোমাকেই মৰমত বুকুৰে মাজত যাম বুকুৰে মাজত তুমি শুনাহিবা মৰমেৰে বান্ধিবা ৰঙাকৈ টঙালি মোকেনো বৈ দিবা তুমিও আহিবা জান হিয়াৰ কাষে কাষে তুমিও থাকিবা মোৰে হৈ চিৰদিনলৈ জান মোৰে হৈ চিৰদিনলৈ বহি দিয়া মোক টঙালি তাঁতৰ শালত বহি বহি তাঁতৰ শালত বহি বহি তৰা ৰঙাকৈ জিলিকা টঙালি নাই মোৰ যে চাকৰি তোমাক খুৱাম কেনে কৰি তোমাক খুৱাম কেনে কৰি তৰা দিনৰে দুসাজি দুমুঠি কি ৰূপে পালিবা কেনেকৈ পাহৰিবা মনতো পৰিব জান লৰালিৰে ভাল পোৱা কি ৰূপে পালিবা পাহৰিব পাৰিবা মনতো পৰিব জান লৰালিৰে ভাল পোৱা। নমস্কাৰ, মই ডিব্ৰু মাধু। পোনপ্ৰথমে সকলো অসমবাসী ৰাইজক মোৰ হিয়াভৰা নমস্কাৰ জনাইছোঁ। আজি 14 আগষ্ট মোৰ কাৰণে এটা বিৰাট ভাল দিন, যিহেতু এইটো দিনতে বিগত 2015 চনত মোৰ প্ৰথমটি গীত এংকৰবন্তি নামৰ গীত এটা ৰিলিজ কৰিছিলোঁ, উন্মোচন কৰিছিলোঁ আৰু অসমৰ ৰাইজলৈ মই আগবঢ়াই দিছিলোঁ। গীতটো অসমৰ ৰাইজে বিৰাট ধুনীয়াকৈ আঁকোৱালি ল'লে আৰু খুবেই ভাল লাগিলে। আৰু গীতটো মিডিয়া তথা ফেচবুকৰ পেজ, এডমিন, ইউটিউব সকলোতে গীতটো জনপ্ৰিয় হৈ পৰিছিল। তাৰপিছত এনেকৈ দিন বাগৰি বাগৰি গৈ আজি 2020ৰ 14 আগষ্ট পালেহি। তো মোৰ 5 years চেলিব্ৰেশ্যন হৈছে আজি, 5 বছৰ হৈছে মোৰ সংগীতৰ যাত্ৰাটো। আৰু এই সংগীতৰ যাত্ৰাটোত বহুত মানুহ জড়িত হৈ আছে মোৰ লগত। ইয়াত ক'ব গ'লেতো বহুত নাম ওলাব, কিন্তু সকলো নামবোৰ মই ক'ব নোৱাৰোঁ। গতিকে মই এফালৰ পৰা এনেকৈ কৈছোঁ যে ইয়াত তথা সকলো ফেচবুক পেজ সকলোৰে এডমিনক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, ফেচবুক পেজবিলাকক ফেচবুকৰ, আৰু তথা ইউটিউব চেনেলৰ অ'নাৰবিলাক আৰু সকলো মিডিয়া পাৰ্চন, চেলিব্ৰিটি তথা সকলো মোৰ বান্ধৱীসকল, মোৰ লগৰ ছোৱালীসকল, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব, যিসকলে মোক আজি এইখিনিলৈ আহিবলৈ মোক এইখিনি উৎসাহ দিলে। আৰু বিশেষকৈ অসমৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেওঁলোক নোহোৱাহেঁতেন চাগে আজি মই ইমানখিনি ছাকচেছ হ'ব নোৱাৰিলোঁ হয়। আৰু এনেকৈ অসমৰ ৰাইজক অনুৰোধ কৰিম, এনেকৈ যেন সদায় আশীৰ্বাদ কৰি যায়, আপোনালোকৰ মৰম চেনেহ আগবঢ়াই যায়, তেনেকৈ সদায় আপোনালোকৰ মাজত থাকিবলৈ বিচাৰোঁ। আৰু এই বছৰ আৰু ভাল ভাল গীত কৰি আপোনালোকৰ আগলৈ আগবঢ়াম বুলি আশা কৰিছোঁ। গতিকে আশীৰ্বাদ কৰক। বিগত 5 বছৰ যিদৰে আশীৰ্বাদ কৰি আহিলে, ঠিক তেনেকৈ এইবছৰ আশীৰ্বাদ কৰক, তাকে কামনা কৰিলোঁ। আৰু এইখিনিতেই মই আমাৰ সকলোৰে প্ৰিয় জুবিনদাৰ গীত এটা গুণগুণাই দিম বুলি ভাবিছোঁ। এই শুভক্ষণতে মই এটা গীত অসমৰ ৰাইজলৈ আজি এই মিডিয়াৰ যোগেদি এটা গীত এনেই 2 লাইনমান গুণগুণাব বিচাৰিছোঁ, যিহেতু আজি ভাল মুহূৰ্ত। কিবা যে ভুলভ্ৰান্তি হৈ যেন ৰাইজে ক্ষমা কৰিব। তুমি মাতিলেই যামে কি জানি জানে কলিজা, কিমানো দিন তোমাৰে ঘৰ বিচাৰি ঠিকনা তুমি যদি কোৱা এবাৰ ভাল পাওঁ বুলি কপাহি জলে কেনা মাত লাগে যামে লৰি কপাহি জলে কেনা মাত লাগে যামে লৰি।